এইটো অভাৰফ্লো পিনটো ইয়াত লগোৱা হৈ গ'ল বা কোনফালে চাই আছে এইজনী আমাৰ বা ৰাগ চাবলৈ এইফালে চা গুড মৰ্নিং পুনৰ মোৰ নতুন ডেইলি ব্লগত আপোনাক সকলোকে স্বাগত জনাইছোঁ ৰাতিপুৱা শুই উঠিছে ব্ৰাছ কৰিছোঁ এতিয়া আৰু ভাবিলোঁ এটা পুনৰ নতুন ডেইলি ব্লগ বনাই দিওঁ আজি দিনটো মানে ঘৰতে ইটো কাম কৰি থাকিম ঘৰৰ ওচৰতে নহয় প্ৰায় চাগে 2 কিলোমিটাৰ আঁতৰত ৰাস হৈ আছে গতিকে তালৈ যাম নেকি চাগে ৰাতি নাযাওঁ কাৰণ ইহঁতেও যাম কৈছে সেইকাৰণে দিনতে যাম আৰু তাত গৈ দেখুৱামগৈ কি ওলাইছে কি নাই ওলোৱা মই বাৰু এদিন গ'লোঁ কিন্তু ভিডিঅ' নাই বনোৱা কাৰণ যোৱাবাৰ ভিডিঅ' বনালোঁ যে প্ৰায়বোৰ সেই একেই হৈ চলি আছে সেইকাৰণে এইবাৰ ভিডিঅ' বনাবলৈ মন নাই হ'লে কিন্তু ইহঁতে যদি যায় মই পিছবেলা গৈ তাত গৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বলচোন তেনেহ'লে আজিৰ ভিডিঅ'টো এনেকৈ ইটো সিটো কামৰ মাজেদি আৰম্ভ কৰোঁ নে কি কয় হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি দুইটা এতিয়া অলপমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ নহনো ৰ'দ ল'বলৈ এইফালে ৰাস্তাৰ ফালে গৈ থাকোঁ আৰু আমাৰ ধান কাটিছে দেই দুডৰা মানে বেছি পকিছিলে এই মুখৰ আগত দুডৰা কাটিলে বাকীবোৰ লাহে লাহে কাটিম আৰু দাৱনি পোৱা নাই মানে এইবাৰ ধান চবৰে একেলগতে পকিছে এইফালে চব গোটেই পথাৰ সোণালী কালাৰ হৈ আছে চব পকি শেষ কেঁচা ধান তেনেকৈ নাই সেইকাৰণে দাৱনি পাবলৈ নাই এইফালে দুডৰা কাটিলে আৰু হাজিৰাজনী আহিলে আৰু আমি এতিয়া ৰাস্তাৰ ফালে গৈ আছোঁ মানে তাইক ৰাতিপুৱা আৰু পিছবেলা যদি অকণ উলিয়াই নানো নহয় আমনি কৰি থাকে সেইকাৰণে উলিয়াই অভ্যাস হ'ল এতিয়া আনিবই লাগে আমি এতিয়া দোকানখনলৈ গৈ আছোঁ ভাত পানী খাই এতিয়া বহি আছোঁ বোলে পপজনীও বহি আছে চাওঁ গিৰি যাব এতিয়া গা ধুৱাই লওঁ তাৰপিছত আৰু কেইটামান কাম আছে সেইবোৰ কৰিম আৰু এতিয়া আৰু চাওক আমাৰ বাৰান্দাৰ পৰা আগফালৰ কি ধুনীয়া লাগিছে ন কালাৰটো পূৰা ৰ'দ দি আছে খালি কাপোৰ কানি ঢেৰ মেল খাই আছে সেইবোৰ নাচাব আৰু দেই এইফালে বাইদেউ বহি আছে চাইডতে মোক লেকচাৰ মাৰি দেখুৱাইছে এইফালে বাইকখন বাৰান্দালৈ উলিয়াই ল'লোঁ মানে বাইকখন কাম এটা হৈছে এইফালে মানে এইটো কাৰ্বেটৰ নহয় জানো এইফালে তেলটো অন কৰি থ'লে মানে গোটেই অভাৰফ্লো হৈ তেলটো পৰি যায় আৰু তেলটো এইফালে এইডালেদি পাছ হৈ ইঞ্জিনত সোমাই যায় মানে আৰু ইঞ্জিনত সোমাই গ'লেতো ম'বিল চেছ হৈ যায় সম্ভৱ মানে ইয়াৰ এটা কি বুলি কয় তেলৰ এইটো অভাৰফ্লো পিনটো বেয়া হৈছে নেকি মানে টেংকিটোত পানী সোমাইছিলে পানী সোমাই গোটেই বাইক মানে চেছ মানে ম'বিলটো আজিলৈকে চাগে 3বাৰমান বনালোঁ 500কৈ 1500মান গ'ল তাত গৈ মিস্ত্ৰীক বনাইও আনিলোঁ কিন্তু কেইদিনমান ভাল হৈ থাকিলে আকৌ যাহে মই নতুন ম'বিল ভৰাই দিলোঁ মানে এতিয়া ৰাস চাবলৈ গৈছিলোঁ যে দিনতে আহোঁতে অকণ স্পীড চলাই দিলোঁ সেইকাৰণে আকৌ তেলটো ওলাই গ'ল এতিয়া চাগে ম'বিলত নোসোমালে গম পোৱা নাই কিন্তু ম'বিলটো এতিয়ালৈকে পনীয়া হৈ যোৱা নাই অলপ সোমালে হ'লেও ইয়াত মানে তেল হেৰিটো আহিছে ম'বিলৰ লগত মিছ হৈ গ'ল পইচাকৈ খৰচ পাইছে গতিকে এতিয়া কাৰ্বেটৰ অকণ খুলি চাওঁ অলপ চলপ যিহেতু নিজে জানো কাৰ্বেটটো খুলি চাওঁ মানে আৰু সেই অভাৰফ্লো পিনটো আনি থোৱা আছিলে বহুত দিনতে মানে মই আনি থৈছিলোঁ লগাম বুলি গতিকে এতিয়া এইটো খোলোঁ অভাৰফ্লো পিনটো লগাই চাওঁ ৰখে নে নৰখে পিছত দেখা যাব আৰু পিনটো যদি লগোৱাৰ পিছতো নৰখে কাৰ্বেটৰ বদলাব লাগিব যাব 3500মান চাগে এনেই পইচা পাতি নাই আকৌ বাইকখনৰ মানে ইটো ঢেৰ মানে গোটেই এইফালে কিনো মাত দিয়ে মানে খুব ধুম হ'লে যে মই সেইকাৰণে চাগে ক'ৰবাত BCS কমি গ'ল কাক মাত দি যায় গতিকে এতিয়া এইটো খুলি লওঁ দেখুৱাই লওঁ কোনটো অভাৰফ্লো পিন ক'ত ওলাব সকলোবোৰ দেখুৱাই আছোঁ এইটো পিনটো সামান্য এই পিনটোৰ কাৰণে ইমানবোৰ জ্বালা দেখুৱাইছে আজিলৈকে 1500মান তেলতে খালে ম'বিল ভৰাওঁতে একদম সামান্য একোডাল মানে ধৰিব নাই কি বেয়া হৈছে কি বেয়া নাই হোৱা এইটো হ'ল কাৰ্বেটৰটো আৰু কি হয় মই ইয়াক কণ্ডিশ্যনটো এনেকৈ ধৰি দেখুৱাই দিম দেই এইটো তেলটো চব অফ হৈ আছে এতিয়া এইটো ৰিজাৰ্ভত অন কৰি দিম এতিয়ালৈকে তেলটো ওলোৱা নাই চব কিন্তু ছাইড ষ্টেণ্ড দি দিয়া হ'লে ওলাই গ'লহেঁতেন আৰু এই তেলটো গৈ পেলাই এইফালেদি আহি গোটেই ইঞ্জিনত সোমাই যায় কিন্তু আজি দেখোন এতিয়ালৈকে ওলোৱা নাই তেল কমি আছে অফ কৰি দিওঁ গতিকে এইটো খুলি পেলাই আপোনালোকক দেখুৱাই আছোঁ ইয়াত এতিয়া ভিতৰত ক'ত অভাৰফ্লো পিনটো আছে আৰু সেইটো চেঞ্জ কৰি দিওঁ এতিয়া খুলিবলৈ এই পিছ ছাইডটো এনেকৈ এইটো কাৰ্বেটৰটো হ'ল আৰু এতিয়া এই তলৰ ছাইডটো খুলিব লাগিব গতিকে এডাল ষ্টাৰ ৰেঞ্চ লৈ এইকেইটা নটকেইটা খুলি লওঁ
বহুত টান হৈ আছে ভালকে ধৰি লওঁ ভৰিৰে কাৰ্বন অলপ অলপ বহিছে বাৰু অভাৰফ্ল' পিনটো এইটো ইয়াত থাকে এই নটটো খুলি ল'ব লাগিব এতিয়া পিনটো হ'ল এইটো অভাৰফ্ল' পিনটো দেখিছে নহয় এইটো কিবা বেয়া হৈছে নে কিবা ইয়াতে চাগে কাৰ্বন বহিছে নাজানো আৰু ঠিক আছে এইটো বদলাই লওঁচোন বাৰু যদি ভাল হয় হ'ব নহ'লে আৰু গোটেইটো বদলাব লাগিব কিমান সৰু চক পিনটো কিমান সৰু থাকে এইকেইটা এইটো পুৰণাটো স্প্ৰিং এডাল লাগি আছে আৰু এইটো নতুনটো আৰু এইটো অভাৰফ্ল' পিনটো ইয়াত লগোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ আকৌ লগাই চাওঁ তেল ওলাই নে নোলায় তাৰপিছত আকৌ গম পাম এতিয়া লগাই দিওঁ পটাপট বাইক দেই এইফালে এটা লগাই দিলোঁ ধুনীয়াকৈ ফিটিং হৈ গ'ল আৰু তেলটো অন কৰি দিলোঁ এতিয়া বাৰু এতিয়ালৈকে তেলটো নাই ওলোৱা তেলো অলপমান কমি আছে কিন্তু চলালে গম পাম পিছত আকৌ ৰখাই দিলে ওলাই নেকি তেলটো এতিয়া এইটো লগাই হৈ গ'ল ধুনীয়াকৈ এইফালে চোৱা এইফালে শুনো এইফালে বাইকখন বাৰু ঠিক ঠাক কৰি হৈ গ'ল আৰু তেলো ভৰাই আনিলোগৈ এতিয়া বৰ্তমান ঠিকেই আছে বাৰু আকৌ লাহেকৈ চাব লাগিব ভালকৈ চলাই পেলানি যদি আকৌ ওলাই আৰু এইবাৰ নহ'ব আৰু মানে পইচা যাব এইফালে আমাৰ পুপু আমি ওলাইছোঁ পুপু নতুন চুৱেটাৰ পিন্ধিছে দেই বিশালৰ পৰা দেউতাই আনি দিয়া নতুন চুৱেটাৰ পিন্ধিছে আৰু আমি এতিয়া ৰাস চাবলৈ যাম কোন কোন যায় দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে এয়া আমি ৰাস চাবলৈ ওলালোঁ এইফালে ভণ্টি এইটো দাদা ওলাইছে ৰাস চাবলৈ হাই কৈ দিয়া আমাৰ এইফালে টোপনি গ'ল বাইদেউ এয়া 40তম মধ্যমপুৰ সাৱতনী ৰাস মহোৎসৱ মেইন গেটখন এখন আৰু আছে চাই ল আৰু আছে দোকান ইয়াত চাব নালাগে না তাকে কৈছোঁ এইখন সৰু এইবোৰ চাওক মই চাইছোঁ এই বগাখন কি ধুনীয়া এখন বৰ সদা খালি আমি ৰাস চাবলৈ আহিছোঁ না ৰাস চাবলৈ আহিছোঁ পুতলা বোলে দাদা থাকি আহিছে হেল্ল' কৈ দিয়া হাই কৈ দিয়া নকয় এইফালে মেইন মণ্ডপটো গোটেই মেলাই এইফালে দোকান সৰু ল'ৰা ছোৱালীৰ টুপি এইবোৰ চাদৰ মেখেলা বন্তি আগ চাবলৈ আহিলে বন্তি দুইজনী লেলেটি মেন বা কোনফালে চাই আছে এইজনী আমাৰ বা আগ চাবলৈ আহিছে এইফালে চা এতিয়া আকৌ দাইডালে চাই আছে কি কৰিছে ন
এনে অকণ কাপোৰ দোকানটো চাইছোঁ ইফালে ফালে ঘূৰি পকি এইবোৰ চব বড়ো মানুহৰ দখনা চাদৰ মেখেলা বড়ো কছাৰীসকলৰ তলত পিন্ধা আলু আছে ভাল এইয়া এইয়া ইয়াত চাব নালাগে না এতিয়া ওপৰৰ পৰা চাই যোৱা পিছত লাষ্টত চাবা মোবাইল কভাৰ পাইছে নাই দেখা দেখোন মণিহাৰী ফুলৰ দোকান টুপি জেকেট মোজা এইবোৰ ক'ত সৰু হ'ব বাবা প্লাষ্টিকৰ ফুল এইফালে সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা বস্তু এইবোৰ কাপ প্লেটৰ ছেট এইবোৰ ঘৰ ডেকৰেশ্যন কৰা ডিজাইন কৰা এইবোৰ বস্তু এইফালে চিপছ পানী বটল আপেল আঙুৰ মিঠা পান আৰু এয়া হ'ল মেইন মণ্ডপটো এয়া কৃষ্ণ ৰাধাৰ মূৰ্তি মণ্ডপত এয়া ঐ না হোৱা হন বজা এইফালে ধুন ধুন আমাৰ গাড়ীত উঠিলেই পেপেট গাড়ী চলিছে ভুৰুংগে বিলটো দি দিয়ক আমি গুগল পে' কৰিম পুপ পুপ কলে আহিলে এইবোৰত উঠিব পাৰিম নে সুধিছে এইবোৰ টুপি সৰু ল'ৰা ছোৱালী এইবোৰ সৰু ল'ৰা ছোৱালী জোলনা কিমান চোৱা কালি মানে চাইছিলোঁ ঐ কি ল'ব এইফালে চেইন কাণফুলি এইবোৰ কি ল'বা অনু কাণফুলি লাগে নি ঘৰলৈ আহি পালোহি আৰু এতিয়া কাপোৰ কানি সলাই পেলাই মানে ভাত পানী খাই ল'লোঁ হ'লে বেটী মানুহ শুবলৈ মানে লৈছে ঠিক ঠাক কৰিছে তেনেহ'লে এতিয়া আৰু শুই দিওঁ গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন ভাল পালেও কমেণ্ট কৰিব বেয়া পালেও কমেণ্ট কৰিব জনাব ভাল হৈছে বেয়া হৈছে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ কৰাৰ আশাৰে আজিলৈ বাই বাই